मोरीगांव बोरबंदर UB और AB कांस्टेबल करने रिक्रूटमेंट पुनरारंभ होगा। तो सरायबाही आसू आंचलिक का जो कमेटी है एक ट्रेनिंग कैंप आज से शुरू किया है। तो इसमें काफ़ी कैंडिडेट्स आज आके इसमें पार्टिसिपेट किया है। कलीपुर हमार CRPF जोजन मानियात ट्रेनिंग दी हो फिजिकल ट्रेनिंग और हमार जिमान रिक्रूटमेंट प्रोसेस होगा 1 सितंबर पर आरंभ होगा एंड एकदम बिल्कुल ट्रांसपेरेंट रिक्रूटमेंट प्रोसेस होगा एंड कैंडिडेट सब अच्छे से अभी तक प्रैक्टिस किया है एंड आई एम श्योर एक सक्सेसफुल ट्रेनिंग कैंप होगा। আমি চৰাইবাহী আঞ্চলিক ছাত্ৰ সন্থা আৰু চৰাইবাহী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আমি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ পৰীক্ষাসমূহৰ আমি লিখিত আৰু আমাৰ যে শাৰীৰিক পৰীক্ষাৰ আমি যে বিনামূলীয়া প্ৰশিক্ষণ দিছোঁ অসম আৰক্ষীৰ লগতে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ সকলো পৰীক্ষাত আমাৰ যাতে ল'ৰাসকলে যুৱ প্ৰজন্মই যাতে সুন্দৰকৈ তাত অনুশীলন কৰিব পাৰে, সুন্দৰকৈ যাতে নিয়োগ পাব পাৰে, তাৰ কাৰণে আমি আজি অনুশীলনৰ ব্যৱস্থাটো কৰিছোঁ। সমগ্ৰ আমাৰ মৰিগাঁও জিলাখনৰ সমগ্ৰ চৰাইবাহীৰ লগতে মিকিৰবেটা, বাৰপুজীয়া, জালুকুটি সমগ্ৰ অঞ্চলৰ ইয়াত যুৱ প্ৰজন্ম আহিছে, যিসকলে অসম আৰক্ষীৰ লগতে কেন্দ্ৰীয় ৰাজ্য চৰকাৰ বিভিন্ন পৰীক্ষাত তেখেতসকলে নিয়োগ লাভ কৰাৰ এটা আশা লৈ তেখেতসকলে আহিছে। অসম আৰক্ষীৰ বাহিৰে আমাৰ SSC যিবিলাক পৰীক্ষা হ'ব, আমাৰ কি কয় CRPF হওক, CISF হওক, আমাৰ আৰ্মি হওক, BSF হওক, সকলো পৰীক্ষা যাতে তেখেতসকলে সকলোৱে নিযুক্তি পাব পাৰে, তাৰ কাৰণে এই অনুশীলন হ'ব। লিখিত পৰীক্ষাৰ অনুশীলন হ'ব, শাৰীৰিক পৰীক্ষাৰ অনুশীলন হ'ব। এই অনুশীলনত তেওঁলোকে যাতে পাছ কৰিব লাগে, তেওঁলোকে ইয়াৰ পিছত যাতে তেওঁলোকে যিসমূহ নিযুক্তি ওলাব, সেই নিযুক্তিসমূহত যাতে তেখেতসকলে যিসমূহ পদ ওলাব, সেই পদসমূহত যাতে তেওঁলোকে নিযুক্তি পাব পাৰে, তাৰ কাৰণে আমি আজি ব্যৱস্থা কৰিছোঁ। আমি সকলো পৰীক্ষাৰ কাৰণে ইয়াৰ পিছত আমি UPSC, APSC ওপৰতো আমি অনুশীলন দিয়াৰ কথা আমি ভাবিছোঁ, যাতে আমাৰ যুৱ প্ৰজন্ম, অসমীয়া যুৱ প্ৰজন্মই যাতে আগন্তুক দিনসমূহত সফলতা যদি এইসমূহ পৰীক্ষা উত্তীৰ্ণ হৈ দেশ তথা জাতিৰ হকে কৰ্ম কৰি যাব পাৰে, তাৰে সেই আশাৰে আমি এই কৰ্ম কৰিবলৈ আমি আগবাঢ়িছোঁ।